আজি 21 মাৰ্চ, আজি আন্তৰ্জাতিক বৰ্ণ বৈষম্য বিৰোধী দিৱস। 1971 চনৰ নৱেম্বৰ মাহত বিশ্ব খাদ্য আৰু কৃষি সংগঠনে ইয়াৰ ৬ষ্ঠদশ অধিৱেশনত 21 মাৰ্চ তাৰিখটো বিশ্ব বন দিৱস হিচাপে উদযাপন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে আৰু 2013 চনত পোনপ্ৰথমবাৰৰ বাবে 21 মাৰ্চ তাৰিখটো বিশ্ব বন দিৱস হিচাপে উদযাপন কৰা হয়। সেয়ে 2013 চনৰ পৰা 21 মাৰ্চ তাৰিখটো সমগ্ৰ বিশ্বই বিশ্ব বন দিৱস হিচাপে উদযাপন কৰি আহিছে। তাৰোপৰি 1887 চনৰ 21 মাৰ্চ তাৰিখটোতে অৰ্থাৎ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ ৰাজনৈতিক চিন্তাবিদ মানৱেন্দ্ৰ নাথ ৰয় ওৰফে MN ৰয়ৰ জন্ম হৈছিল। সেউজগৃহ গেছ নিৰ্গমনৰ হাৰ হ্ৰাস কৰিবৰ কাৰণে জলবায়ু পৰিৱৰ্তনৰ ৰূপৰেখা সন্মিলন অৰ্থাৎ ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জে গ্ৰহণ কৰা আচৰণবিধি 1994 চনৰ আজিৰ দিনটোৰ পৰা অৰ্থাৎ 21 মাৰ্চৰ পৰা বলবৎ কৰা হৈছিল, য'ত মূল বিষয়বস্তু আছিল গ্ৰীণ হাউচ গেছ বা সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰা। তাৰোপৰি 2006 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 21 মাৰ্চ দিনটোতে সামাজিক মাধ্যম টুইটাৰৰ জন্ম হৈছিল।